Hi friends, welcome to my YouTube channel Jubin Gawতপ vlogs আৰু এতিয়া দুৰ্গা পূজা শেষ হ'ল আৰু এতিয়া চলি আছে লক্ষ্মী পূজা কিন্তু কোনো লক্ষ্মী পূজাৰ ভিডিঅ' বনোৱা নাই এইটো এটা বেলেগ ধৰণৰ ভিডিঅ' হ'ব গৈ আছে মানে গ'লে গম পাব আৰু দেখুৱালে গম পাব কি ভিডিঅ' হ'ব গৈ আছে আৰু মই অকলে নাযাওঁ আৰু এতিয়া বাজিছে প্ৰায় ৰাতিপুৱা 5টা বাজিছে আমি এনেকৈ যাব ওলাইছোঁ আৰু এয়া মায়ে আছে মা আৰু মই যাব ওলাইছোঁ আৰু এনেকৈ এই গামোচালৈ যাব ওলাইছোঁ বলক গম পাব কি ভিডিঅ' হ'ব আৰু মই আহিছোঁ বাক্সা জিলাৰ বৰিমুখত আমাৰ পৰা বেছি দূৰ নহয় 2-3 কিলোমিটাৰ মান হয় আৰু আজি হৈছে কাতি মাহৰ 1 তাৰিখ আৰু আজিৰ পৰা 3 কাতিলৈকে একেৰাহে 3 দিন ভাগৱত পাঠৰ অনুষ্ঠান চলিব ইয়াত প্ৰথম কাৰ্যসূচী মুখ্যদাৰ উন্মোচক হিচাপে আমি আমন্ত্ৰণ জনাইছিলো এই অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা 24 এপিবিএন চৰাইমাৰীৰ মেজৰ সন্মানীয় সমীন পাঠকদেৱ তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আৰম্ভণিৰ আগমুহূৰ্তত আমাৰ নিমন্ত্ৰিত অতিথি সন্মানীয় পাঠকদেৱক সমিতিৰ তৰফৰ পৰা এখন অসমীয়াৰ স্বাভিমান এখন ফুলাম বিহুৱানেৰে সম্বৰ্ধনা যাচিবলৈ ওলাইছো সম্বৰ্ধনা যাচিব ভাগৱত পাঠ অনুষ্ঠানৰ স্থায়ী সভাপতি সন্মানীয় শুক্লধৰ মেধি ডাঙৰীয়াই আমি তেখেতক সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ধন্যবাদ জ্ঞাপন কৰিছো মুখ্যদাৰ উন্মোচনৰ আগমুহূৰ্তত নিমন্ত্ৰিত অতিথি সন্মানীয় সমীন পাঠকদেৱক দুআষাৰ চমু ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো শ্ৰদ্ধেয় ধৰ্মপ্ৰাণ ৰাইজ আজি এই ভাগৱত পাঠৰ মুখ্যদ্বাৰ উন্মোচন কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছে মই নিচেই সুখী আৰু এই অনুষ্ঠানৰ জৰিয়তেই ধৰ্মপ্ৰাণ ৰাইজ যিসকলে এই ধৰ্মৰ প্ৰতি আস্থা ৰাখিছে বা ৰাখিব আৰু এই অনুষ্ঠানটো বছৰেকীয়া কাতি মাহৰ 1 তাৰিখে অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানটো এনেধৰণে প্ৰত্যেক বছৰেই চলি যাব বুলি মই আশা ৰাখিছোঁ আৰু আজি মই মুখ্যদ্বাৰ উন্মোচন কৰাৰ কাৰণে যি আমন্ত্ৰণ কৰি আনিছে তাৰ বাবে মই বিশেষ ধন্যবাদ জনাইছোঁ ধৰ্মপ্ৰাণ ৰাইজক এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ আমি পাঠকদেৱক মুখ্যদ্বাৰৰ ফিতা কাটি এই ধৰ্মীয় অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এনেদৰে মুখ্যদ্বাৰৰ উন্মোচন হৈ গ'ল আমি সন্মানীয় পাঠকদেৱক সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু এইবাৰ ভাগৱত পাঠ অনুষ্ঠিত হোৱা নামঘৰটোৰ দ্বাৰ উন্মোচন কৰিবলৈ ওলাইছে আৰু নামঘৰৰ দ্বাৰ উন্মোচন হৈ গ'ল আৰু সৌখন চাওকচোন নামঘৰৰ থাপনাখন আৰু এইফালে চাওক না দুখন ভাগৱত পঢ়িবৰ বাবে একদম সাজু কৰি থোৱা হৈছে আৰু চাওক না ইমান ডাঙৰ ইমান বিশাল শাস্ত্ৰ এইখন আৰু এইবাৰ ভাগৱত পাঠ আৰম্ভ নকৰাৰ আগতে ভাগৱতখনক অলপমান ভ্ৰমণ কৰাব এইটো হৈছে নামঘৰ আৰু নামঘৰৰ চাৰিওফালে এনেদৰে এইবিলাক ৰাস্তা আছে আৰু সেই ৰাস্তাবিলাকেৰে এপাক ঘূৰাব আৰু নামঘৰৰ চাৰিওফালে আৰু ঘূৰাই আকৌ এনেদৰে গেটেৰে লৈ আহিব
আৰু এয়া সম্বৰ্ধনা জনাইছে আজি ভাগৱত পাঠ পঢ়াৰ প্ৰথম পাঠক বিমল বসুমতাৰী, বাক্সা জিলাৰে হয়, আঠিয়াবাৰীৰ। আৰু এয়া ভৰি ধুব পানী লৈ গৈছে গেটলৈকে, মানে যিজনে ভাগৱতখন মাথাত লৈ গৈছে তেওঁক ভৰি ধুৱাব। আৰু এতিয়া এইখিনি পাইছে, আহি পাবই আৰু গেট। অৱশেষত এপাক ঘূৰি আহি পালে গেট, আৰু এতিয়া তেওঁক ভৰি ধুৱাই দিব। যোৱা কেইবছৰ গাড়ীৰে ভাগৱতখনক বহু দূৰলৈ ভ্ৰমণ কৰাইছিল, আৰু এইবাৰ অলপমানে কৰিলে। যোৱা কেইবছৰতকৈ মানুহ অতি কম এইবাৰ। আৰু ভ্ৰমণ কৰি অনা ভাগৱতখন থাপনাৰ কাষত থৈ দিব এতিয়া। আৰু অৱশেষত বিমল বসুমতাৰীয়ে ভাগৱত পাঠ পঢ়া আৰম্ভ কৰি দিলে। আৰু এনেদৰে 3 দিন ভাগৱতখন পঢ়িয়ে থাকিব, কিন্তু এজনে পঢ়ি নাথাকে, বহুত আহি থাকিব, গৈ থাকিব, পঢ়ি থাকিব, আহি থাকিব, পঢ়ি থাকিব, গৈ থাকিব, এনেদৰে 3 দিন চলি থাকিব। আপোনালোকে আহিব। কিন্তু যোৱা কেইবছৰ 7 দিনীয়া আছিল আৰু অখণ্ড ভাগৱত পাঠ আছিল, মানে ভাগৱতখন গোটেই শেষ কৰিছিল।